অনামিকা কৰি এইটো অনামিকা এইটো কয় কেৰাঙুৰি কাষটো এইটো যে দম আছে হাতুৰ যা যা তোক এখন চাইকেল গিফ্ট দিম যা সঁচাকৈ পাৰিবি হে বন্ধুসকল ৱেলকাম টু নিউ ভ্লগ আশা কৰোঁ সকলো ভালে আছে আৰু আজি হ'ল বিশ্বকৰ্মা পূজা গতিকে আজি জানি সকলোৱে নিজৰ নিজৰ ঘৰত থকা গাড়ী মটৰ এৰোপ্লেন নহয় বাৰু তোৰ যি আছে গোটেইবোৰক আজি পূজা কৰা হয় আমিও ঘৰত এতিয়া পূজা কৰিম সৰুকৈ আৰু এয়া দেখিছে গোটেই গা চা ধুই আহি ৰাতিপুৱা 9টা বাজিছে এতিয়া এয়া লৈ লৈছোঁ ধূপ মেচ মালা ক'ত থৈছে ওলমাই আৰু মাত যে ভাঙি আছে মোৰ কালিৰ পৰা মানে ফ্ৰিজৰ পানী খাওঁতে মাত দেখিছে নে সৰুৰ নিচিনা মাত হৈ গৈছেগৈ আমাৰ গাড়ী সৰু সুৰাকৈ পূজা কৰা হৈ গ'ল দেউতাই মুচিলে যোৱা পৰহি ধুলে এখন চবতকৈ আমাৰ পুৰণা গাড়ী আৰু এইখন নতুন এখন কিন্তু আমাৰ চবতকৈ পুৰণা যদি এখন কিন্তু প্ৰথম গাড়ী নহয় আমাৰ এখন আছিলে এইখনৰ ঠাইত এখন বেলেগ এখন আছিলে সেইখন এক্সচেঞ্জ কৰি আকৌ এইখন লৈছোঁ এখন লোৱাৰ পিছত আকৌ এইখন লৈছোঁ গতিকে আমাৰ বৰ্তমান গাড়ী মানে দুখন আছে তাতকৈ বেছি নাই বাৰু দুখনে দুচকীয়া 4টা চকা আছে 4চকীয়াহে নাই গোটেই বিশ্বকৰ্মাক আজি পূজা কৰা হৈছে খিৰিকীৰ এই ৰদকেইডালো বিশ্বকৰ্মাই হয় যিহেতু এইফালে আছে ঘৰটো বিশ্বকৰ্মা হয় এইটো ভালকৈ পূজা কৰা এইটো মাক মই গিফ্ট দিছিলোঁ যিসকলে ভিডিঅ'বোৰ কণ্টিনিউ চাই গম পাব একদম ছাৰপ্ৰাইজ গিফ্ট দিছিলোঁ এইটো আৰু চবতকৈ মেইন বস্তু হ'ল এইখন আৰু এটা কথা কৈ থওঁ এইখন চাইকেল মোৰ 1.5 বছৰমান পুৰণা হ'ল আৰু এই চাইকেলখন মই মানে বেচিম যদি তেজপুৰৰ পৰা কোনোবাই চাই আছে আৰু যদি চাইকেলখন ল'ব বিচাৰিছে নহয় সেইখন চাই লওক মোক ইনবক্স কৰিব বা কমেণ্ট কৰি জনাব একদম নতুন হৈ আছে মই মাত্ৰ 4 দিনমানহে চলাইছোঁ এনেই পৰি আছে মানে মই বিনিলেহে মনত পৰিছে মানে এনেকুৱা দিনত বিনি ঘৰত থাকিলে মানে আগৰ পৰাই খুব মানে হেৰি হৈ থাকে তাই গোটেইখিনি যা যোগাৰ কৰিব মাৰ লগত লাগিব মায়ে এতিয়া কীৰ্তন পঢ়িব আৰু আপোনালোকে শুনিব কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দন চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নম হৰি ৰাম ৰাম তো আমাৰ ইয়াতে পূজা সমাপ্ত হৈ গৈছে ফুট দি আছে চবতে নেক্সট ইয়াৰ ইয়াত যেন এখন 4চকীয়া থাকে ফেনখন কিয় পাহৰিছা মেইন বস্তু গৰমত ফেনেই হয় জয় বিশ্বকৰ্মা অনামিকা কৰি এইটো অনামিকা এইটো কয় কেৰাঙুৰি কাষটো এইটো দে হ'ব সদা সুখী ৰহো বন্ধুসকল পূজা ভাঙিলে আমাৰ ঘৰত আৰু আমি এতিয়া যাব ওলাইছোঁ উজ্জ্বলৰ ঘৰত আৰু মই ইয়াক লৈ আনিলোঁ ঘৰত গৈ পেলাই ইহঁতকো মাতিছিলে কিন্তু ইয়াৰ যাবলৈ লগ নাই আমাৰ ঘৰত গোটেইবিলাক যাওঁ আমি এতিয়া মাহঁত ওলাইছে যাবলৈ আৰু আজি এটা বস্তু ইমান দেখি ভাল লাগিছে ৰাস্তাত যেতিয়া মই ইয়াক আনিবলৈ গৈছোঁ নহয় ৰাস্তাত যিমানবোৰ গাড়ী দেখিছোঁ ইমান মানে চাফা লাগিছে গাড়ীবোৰ নহয় চবেই যে গাড়ীবোৰ ধুইছে ধুনীয়াকৈ মচিছে চেম্পু টেম্পু কৰিছে গোটেই গাড়ীবোৰ এনেকুৱা লাগিছে যেন চবেই নতুন গাড়ী কিনি ডিলাৰৰ পৰা উলিয়াই আনিছে ডাইৰেক্ট তো মানে দেখিয়ে মানে বহুত ভাল লাগিছে তো চবেই যদি গাড়ীবোৰ তেনেকৈ সদায় চাফা কৰি ৰাখে মই নিজেও তেনেকৈ চাফা কৰি নাৰাখোঁ দেই কিন্তু আজি ফিল কৰিছোঁ যদি চবেই এনেকৈ সদায় প্ৰত্যেক দিনাই চাফা কৰি ৰাখোঁ মানে দেখিবলৈকে ভাল লাগিব গাড়ীখন তো আজিৰ পৰা ট্ৰাই কৰিম গাড়ীখন মানে চাফা তাফাকৈ ৰাখিবৰ কাৰণে নিজৰ আহি পালোঁ উজ্জ্বলতাৰ ঘৰত ই নাছিলে বাৰু আৰু এইফালে ধুনীয়াকৈ এবাৰ ডাঙৰ কৰিছে যোৱাবাৰকৈ ন এইফালে খিচিৰি বনাই আছে খিচিৰি প্ৰত্যেক বছৰ আমি ইয়াতে আহোঁ খাবলৈ গোটেইকেইটা আগত বিনিও থাকে কেইজন বৰ পাৰিব 1 2 3 4 বাকী এইফালেও 4জন 8জন বিলনীয়া দিয়া ঐ এইফালে ফেন নাই ই আৰু মই বহি দিছোঁ আৰু ইয়াৰ টিউশ্যন আছে আবেলি ন কালিৰ পৰা পৰীক্ষাও গৰম খিচিৰি ভাজি নেমু খিচিৰি খালোঁ আৰু খাই মানে এনেকুৱা গৰম লাগিলে খিচিৰি খালে জানি নহয় এনেকুৱা গৰম লাগে কি ধুনীয়া এটা পুখুৰী আছে সিহঁতৰ পুখুৰীটোৰ পাৰতে বহি আছোঁ আৰু ইয়াতে কি ধুনীয়া মানে বতাহ বলি আছে নহয় পৰিৱেশটো দেখিয়ে ভাল লাগে এইফালে পুখুৰী এইফালে এটা গঁৰাল আছে এইফালে এটা ঘৰত সঁচাকৈ যিসকলৰ ঘৰত পুখুৰী আছে কমেণ্ট কৰি জনাবচোন মোৰো এনেকুৱা বহুত মন আছিলে যে এনেকুৱা ঘৰত যদি এক্সট্ৰাকৈ ছাইড থকা হ'লে মাটি থকা হ'লে তাতে ধুনীয়াকৈ এনেকৈ এটা পুখুৰী খান্দি পেলাই গোটেই দিনটো পূৰা পাৰত বহি মাছ আহক বা ভেকুলী আহক বৰষুণ টোপাই থাকিলে এইটো বতাহ এচিতকৈও ভাল জানা শুন এচিৰ তলত যদি আমি ঘামি যাওঁ তেতিয়া ঘাম কিনি থাকে কিন্তু ইয়াত যেতিয়া বহিলোঁ তেতিয়া ঘাম অকণো নাই তোমাৰ সতে মোৰ বহুদিনৰে নাচোন বোলে সাঁতোৰ যা সাঁতোৰ যা যে দম আছে সাঁতোৰ যা যা তোক এখন চাইকেল গিফ্ট দিম যা সঁচাকৈ পাৰিবি যদি নাথাকোৱে তেনেহ'লে কি চাইকেল চলাম বহুত তেজ হৈ ৰহা হে নাথাকি ক'ত যাবি পুখুৰীত নামিম তললৈ যাম আৰু তাৰপৰা ওপৰত
বন্ধুসকল ঘৰ আহি পালোঁ অথনি আৰু সোনকালে গুচি আহিলোঁ মানে ভাইটি আছিল মোৰ লগত তাৰ মানে 4:30 পৰা টিউশ্যন আছিলে আৰু গম পাইছেই চাগে যদি আপোনালোকৰ ওচৰে পাজৰে বা কোনোবা যদি মাক বা দেউতাকে এইটো ভিডিঅ' চাই আছে কিন্তু চবৰে মানে মেক্সিমাম স্কুলৰ পৰীক্ষা চলি আছে তো কিছুমানৰ পৰীক্ষা কাইলৈৰ পৰা কিছুমানৰ পৰীক্ষা নেক্সট সপ্তাহৰ পৰা তো তেনেকৈ পৰীক্ষাবোৰ চলি আছে গতিকে ইয়াৰ পৰীক্ষা মানে কাইলৈৰ পৰা আছে সেইকাৰণে তাৰ টিউশ্যন আজি যাবই লাগিব সেইকাৰণে 4:30 বজাত টিউশ্যন পোৱাকৈ মানে মই সোনকালে থ'ব যাব লগা হ'ল আৰু সেয়াই আৰু বাকি গোটেই দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কাৰ কিমান ঘৰত কেইখন গাড়ী আছে আজি পুৰা গম পাই গ'লোঁ ফেচবুকৰ হোম পেজ পুৰা ভৰ্তি হৈ আছে গাড়ী দেখি ভাল লাগিছে বাৰু গতিকে আজি ব্লগটো শেষ কৰিছোঁ সৰু ব্লগ আছিলে আশা কৰোঁ ব্লগটো চাই ভাল পালে আৰু কাৰ ঘৰত কেইখন গাড়ী আজি পূজা কৰিলে আপোনালোকে কমেণ্ট কৰি জনাবচোন ভাল লাগিব গতিকে আজি ব্লগটো মানে শেষ কৰিছোঁ আশা কৰোঁ ব্লগটো চাই ভাল পালে যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি দিব লগ পাম পুনৰ সকলোকে এটা নতুন ব্লগত সোনকালেই তেতিয়ালৈকে সকলোকে বাই বাই